काम কৰিছে थैंक्स ब्रदर थैंक यू है ना आप लोग ভালকে পঢ়িব লাগে পঢ়ি লিখি এই জায়গাটো আপনার নিজে নিজেও অলপ ডেভেলপ কৰাৰ কাৰণে নিজে নিজে লাগিব লাগে যিমান আপনি ইউথ আছে না পঢ়াই লিখাই কৰি লৈ ইয়াত নতুন নতুন বিজনেছ খুলিব লাগে অলপমান মানে খেলা ধূলাৰ নিচা কৰিব লাগে গানৰ নিচা কৰিব লাগে বিহুৰ নিচা কৰিব লাগে বাট এই সব নিচা Hey family, what's up? This is me Ater pegu and welcome back to my YouTube channel. So guys, today I am very excited and very happy, and guys today I am very energyful. But guys today I am very nervous. So guys, আজি especially মই মিট কৰিব গৈ আছো সকলোৰে প্ৰিয় সকলোৰে মৰমৰ যাৰ মুখে মুখে নাম যাৰ নামেই পৰিচয় মানে মই গৈ আছো IPS আনন্দ মিশ্ৰা ছাৰক লগ কৰাৰ কথা গাইজ আৰু আজি এইভাৱে আৰু হাজিৰটো মোৰ কাৰণে বহুত স্পেচিয়েল হয় গাইজ আৰু গাইজ সেয়ে মই আজি অলপ ষ্টাইল কৰিছোঁ ক্ৰীম শ্ৰীম গহি যিহেতু ছিংগল হৈ আছোঁ ষ্টাইল কৰিলে বা কোনোবা ছোৱালী মোক প্ৰপ'জ কৰিব পাৰে এই বুলিয়ে আৰু ষ্টাইলটো কৰিছোঁ কাৰণ তাতে IPS ছাৰক চাবলৈ বহুত মানুহ আহিব নে কি কয় গাইজ আৰু এইকেইদিন এনে ছিংগল হৈ আছোঁ ষ্টাইল নকৰাৰ বাবে মোক কোনো পচন্দ নকৰে চাগে এই ভাবিলোঁ আজি ষ্টাইল কৰোঁ আৰু আজি কোনোবা মোক পচন্দো কৰক নে কি কয় ৰাইজ আৰু তো গাইজ ফাইনেলি এতিয়া আনন্দ ছাৰক আমি আদৰিব আহিছোঁ ঘাটৰ পৰা এয়া আপোনালোকে দেখিছে বহুত মানুহ ৰখি আছে আমি দৌৰি দৌৰি আহিছোঁ মানে অলপ দেৰি হ'ল ঘৰৰ পৰা অহাত চ' গাইজ বহুত নাৰ্ভাছ হৈ আছে মানে ক'ব পৰা নাই বে কি বুলি মানে প্ৰকাশ কৰি মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি মানে এনেকুৱা ভাল লাগিছে নহয় ফাইনেলি ছাৰৰ ওচৰত আহি পালোঁ ছাৰ আপোনাক কংগ্ৰেটছটো থ্যাংকস ব্রাদার থ্যাংক ইউ চৰি আপোনাক লগ পাই বহুত বেছি ভাল লাগিছে ৰাইট আৰু আপুনি আমাৰ ফালে আহি কেনেকুৱা লাগিছে বহুত ভাল ইয়াৰ বহুত ভাল লাগিছে ন মই আহি ভাবি আছোঁ কিমান গাঁৱতো আপুনি ব্লগাৰ আছে ইয়াত স্পেচিয়েলি থেংক ইউ আপুনি আমাৰ এইফালে অহাৰ কাৰণে আৰু আপুনিতো আমাৰ ফেভাৰাইট হয় আপুনি আমাৰ ৰাইজৰ কাৰণে ইমান কষ্ট কৰি কাম কৰিছে থ্যাংকস ব্রাদার থ্যাংক ইউ है ना आप लोग ভালকে পঢ়িব লাগে পঢ়ি লিখি এই জায়গাটো আপনার নিজে নিজেও অলপ ডেভেলপ কৰাৰ কাৰণে নিজে নিজে লাগিব লাগে যিমান আপনি ইউথ আছে না পঢ়াই লিখাই কৰি লৈ ইয়াত নতুন নতুন বিজনেছ খুলিব লাগে দোকান খুলিব লাগে আৰু আপোনাৰ ভিতৰত আপুনি আগবাঢ়িলে জায়গাটো আগবাঢ়ি যাব সেইটো হয় ছাৰ লেট থেংক ইউ ছাৰ থ্যাংকস ব্রাদার থ্যাংক ইউ আৰু গাইজ ছাৰে আমাৰ গাঁৱলৈ গৈ আছে আৰু আমাৰ গাঁৱত ছাৰক কেনেকৈ আদৰিব আপোনালোকক তাকে দেখাম আৰু চাই আপোনালোকে চাই থাকিব বহুত এক্সাইটেড নাৰ্ভাছ হৈ আছিলোঁ ছাৰৰ লগত মানে কেনেকৈ কথা পাতিম বুলি চ' ফাইনেলি মানে কথা পাতিলোঁ আৰু ছাৰক আমাৰ গাঁৱলৈকে লৈ যাম এতিয়া আদৰিম তো আপোনালোকে চাই থাকিব এশলৈকে ত' গাইজ কি ক'ম আৰু মুখৰ পৰা ভাষা ওলোৱা নাই মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ছাৰক লগ পাই আজি ইমানে ভাল লাগিছে নহয় তো গাইজ আৰু ছাৰক চাবলৈ মানুহ ভিৰ মানে ইয়াতে ঘাটৰ পৰা বহুত মানুহ আহিছে আৰু আমাৰ ইউটিউবাৰ দলে ছাৰক পাই বহুত ভাল লাগিলে কেনেকুৱা ভালনে ভাল আপোনাৰ ভাল ন বহুত ভাল আমাৰ দনজিত গাম ইউটিউব চেনেলটোৰ মালিকটো হয় তো গাইজ আপোনালোকে চাই থাকিব আৰু দেখাম তো বহুত মানুহ ইয়াতে ভিৰ হৈ আছে আৰু আপোনালোকে চাব পাৰিব আপোনালোকক মই বেক কেমেৰাটো ভালকৈ দেখাই দিছোঁ আমাৰ ৰাইজে ছাৰক সাদৰিবলৈ ৰখি আছে কেনেকুৱা লাগিছে ভাল লাগিছে একদম আমাৰ ছাৰক ৱেলকাম জনাবলৈ চবেই ইয়াতে ৰখি আছে চাওক এয়া আমাৰ ৰাইজ এইফালে ছাৰ এয়া আমাৰ ছাৰ গাইজ বাও চলো এয়া আৰু আমাৰ ছাৰক চবেই আদৰিছে ইমান ভাল লাগিছে ইমান এটা নকওঁ আৰু মানে মুখৰ পৰা ভাষা নাই বুলি কৈছোঁ নহয় ইমানে ভাল লাগিছে আজি মোৰ এটা এফা আছিলে ছাৰৰ লগত কথা পাতিবলৈ আৰু ফাইনেলি মোৰ সপোন পূৰ হৈ গ'ল আজি এয়া চাওক মানুহ কিমান ভিৰ এয়া আপোনালোকে নিজে চাব পাৰে চ' গাইজ ফাইনেলি আমাৰ গাঁৱত আহি উপস্থিত হ'লহি ছাৰ আৰু ছাৰক পোনপ্ৰথমে আমাৰ ৰাইজে অম্বৰ্ধনা জনাইছে লগতে পানীগাঁও থানাৰ SI ছাৰকো আমাৰ গাঁৱে অম্বৰ্ধনা জনাইছে আৰু গাইজ ইমানেই হেপী হৈছে নহয় আমাৰ গাঁৱৰ মানুহবোৰে আনন্দ ছাৰক ওচৰৰ পৰা দেখি সিমানেই সুখ অনুভৱ কৰিছে আচলতে প্ৰকাশ কৰিব নোৱাৰা এটা সপোন ভাবিব নোৱাৰা এটা সপোন পূৰ হ'ল যেন লাগিছে তেওঁলোকৰ কথাৰ পৰা আৰু মাহঁতে কৈছে আইতাহঁতে কৈছে SP IPS বহুত অফিচাৰ শুনিছে কিন্তু আজিলৈকে এনেকৈ কোনো অহা নাছিলে আজি প্ৰথমবাৰৰ বাবে আমাৰ গাঁৱলৈ আহিছে IPS আনন্দ মিশ্ৰা ছাৰ আৰু আনন্দ মিশ্ৰা ছাৰক চবেই ইমান মৰম দিছে নহয় আৰু আমি সদায় প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ IPS ছাৰে আমাৰ ৰাইজৰ কাৰণে এনেকৈ সদায় ভালকৈ কাম কৰি যাওক আৰু ৰাইজৰ মৰম পায় ছাৰেও বহুত হেপী আৰু ছাৰক মৰম দিব পায় আমাৰ ৰাইজেও বহুত হেপী আৰু আপোনালোকে চাই থাকিব আৰু ছাৰক সদায় মৰম আৰু আশীৰ্বাদ কৰি থাকিব দেই ৰাইজ
আৰু গাইছ এতিয়া ছাৰে আহি এতিয়া আমাৰ গাঁৱৰ পৰা যাব ওলাইছে এতিয়া চবেই ছাৰৰ লগত চেলফি লৈ আছে আৰু গাইছ এইখিনিতে ছাৰক মই দুটামান কুৱেশ্যন সুধিবলগীয়া আছে এইকাৰণে মই ৰখি আছোঁ ইয়াতে আৰু এইফালে চাওকচোন চেলফি লোৱা মাজত একেবাৰে মানে ভিৰ হৈ আছে চাওক না আৰু মই তলৰ পৰা ভিডিঅ' কৰি আছোঁ এতিয়া ঠিক আছে ৰ'ব আৰু এইফালে মানুহ ভিৰ ছাৰ আপোনাৰ মই এটামান কুৱেশ্যন সুধিবলগীয়া আছে হয় আৰু আমাৰ যিটো ফুটি অহা আমাৰ নিচিনা আমাৰ বয়সৰ ল'ৰাবোৰে এতিয়া মানে নিচা লৈ ৰাস্তাই ঘাটে বাইক স্পীডত চলাই এক্সিডেণ্ট হৈ আছে তাৰ বিষয়ে আপুনি কি ক'ব সেই চাওক সেইটো কৈ আছোঁ এইটো কৈ আছোঁ আমি এই যে কৰি আছোঁ সেইটোৱে কৈ আছোঁ আৰু হেলমেট পিন্ধিব লাগে ভালকৈ যাব লাগে আৰু আপোনাৰ লগত যদি বাইক আছে ভালকৈ ডাঙৰ নিজক ফিল কৰিব লাগে ৰাজা নিচিনা যাব লাগে আৰু আপুনি নিচা লোৱাৰ বিষয়ে কি ক'ব নিচা কৰিলে ল'ৰা ছোৱালীবোৰৰ বিষয়ে নিচাৰ কৰাৰ ভাল ভাল বস্তু আছে মিউজিকৰ নিচা কৰিব লাগে অলপমান মানে খেলা ধূলাৰ নিচা কৰিব লাগে গানৰ নিচা কৰিব লাগে বিহুৰ নিচা কৰিব লাগে বাট এই চব নিচা কৰিব নালাগে ভালকৈ থাকোঁ একই জীৱন আছে ভালকৈ পাওঁ থেংক ইউ ছ' মাছ ছাৰ থেংক ইউ আৰু গাইজ ফাইনেলি ছাৰৰ লগত কথা পাতিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম গাইজ বাবাই আজিলৈ ইমানতে সামৰিছোঁ